এই যে ঠাইখিনি মোৰ অতি প্ৰিয় ঠাইখিনিয়ে আচলতে পবিত্ৰতা আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে দেহ মনৰ আজি পাৰ ভঙা আনন্দ কিয়নো আমি যে ফুৰিব আহিছোঁ তাইও বুজি উঠিছে এই ভিডিঅ'টো এই কাৰণেই প্ৰস্তুত কৰিছোঁ কাৰণ মা আৰু দেহ মনক এই পবিত্ৰ ঠাইখিনি এবাৰ দৰ্শন কৰাৰ একদম প্ৰবল ইচ্ছা আছিল আৰু আজি আমি সফল অনুভৱ কৰিছোঁ আজি আহিছোঁ পবিত্ৰ বৰদোৱা থানলৈ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব মা মূল গেটেৰে আগবাঢ়ি গৈ আছে মই ভাবিলোঁ মূল দ্বাৰৰ পৰিৱেশটো আপোনালোককো এবাৰ দেখুৱাওঁ এই থানভাগৰ ভিডিঅ' আগতেও এবাৰ প্ৰস্তুত কৰি থোৱা আছে আমি আগৰবাৰ আহোঁতে এই ঠাইখিনিত ইমান ওখ ওখ বিল্ডিং বনোৱা নাছিল সেই সময়ত এনেধৰণৰ আছিল দেহমন খোজকাঢ়ি দেউতাকৰ ওচৰ পালেগৈ এই ভাগ হ'ল থানভাগৰ কাষতে লাগি থকা হাতী পুখুৰী এই বাটচৰাৰে নাটঘৰ পাব পাৰি আৰু এই ভাগ হ'ল নামঘৰ অগণন ৰাইজৰ ভিৰ এনেধৰণৰ পৰিৱেশ প্ৰতিদিনেই ইয়াত দেখা পোৱা যায় দেহ মন সকলোৰে লগত মিলি গৈছে আৰু মনৰ হেঁপাহেৰে ফূৰ্তি কৰিছে এইফালে মই আৰু নানু আৰু সেইফালে দুইজনী মা ৰিণ্টু আৰু দেহমন মায়ে ৰিণ্টুক কীৰ্তন ঘৰৰ কিবা এটা দেখুৱাই আছে এইবাৰ আহিল প্ৰসাদৰ সময় সকলোৱে প্ৰসাদ খালোঁ বয়োজ্যেষ্ঠ এজন আতয়ে মাহঁতক ভিতৰৰ সকলো দেখুৱাবলৈ আমন্ত্ৰণ জনালে এই ভাগ হৈছে কীৰ্তন ঘৰৰ মূল আসন তাৰ ওপৰত গুৰুজনে নিজে লিখা ভাগৱত গুণমালা আছে ডাঙৰ চাকিটোৰ অক্ষৰগ্ৰন্থি 560 বছৰ নমুক্ত আটাইতকৈ ভাল লগা কথা দেহমনে আতৈক সেৱা জনালে আৰু আতৈও দেহমনক এজোলোকা আশীৰ্বাদ দিলে মূল আসন ভাগক সেৱা জনাই মা প্ৰস্থান কৰিছে আৰু চাকি গছি ইয়াত বৰ সুন্দৰকৈ ৰখা হৈছে এইসমূহ হৈছে নামত বা অন্য অনুষ্ঠানত ব্যৱহৃত খোলবাদ্য আৰু দেহমনে আন এজন আতৈৰ পৰাও আশীৰ্বাদ পালে থানৰ ভিতৰত খানা খাই দৰ্শনাৰ্থীয়ে ঠাইখিনি লেতেৰা কৰি থৈ গৈছে এনে কৰাটো একেবাৰে অনুচিত থানখন চাফা কৰি ৰখাটো সকলোৰে কৰ্তব্য নহয় জানো এইখিনি চাকি বন্তি জ্বলোৱা ঠাই আৰু কাষতে এজোপা শিলিখা বৃক্ষ এই বৃক্ষৰ তলতে গুৰুজনাই পুস্তক লিখিছিলে বুলি প্ৰবাদ আছে এই ঠাইত গুৰুজনাৰ পদচিহ্ন আছে কিন্তু ভিডিঅ' কৰাৰ অনুমতি নাই বাবে আপোনালোকক দেখুৱাব নোৱাৰিম আমি মা আগবাঢ়ি গৈ আছে পাটনাত চাবলৈ যি ভাগ পাটনাত গুৰুজনাই ব্যৱহাৰ কৰিছিল এইবাৰ আগবাঢ়িছোঁ আমি আকাশী গংগাৰ পাৰলৈ এই ভাগ গুৰুজনাই 7 দিন 7 ৰাতি নাম কীৰ্তন কৰি এই আকাশী গংগা আকাশৰ পৰা নমাইছিল বুলি প্ৰবাদ আছে আকাশী গংগাৰ পাৰত দেহমনৰ কি যে ধেমালি তাই বহুত ফূৰ্তি পাইছে আজি আৰু লগতে মাও ধন্য হৈছে এখেত হ'ল টিকেন্দ্ৰজিৎ দেৱগোস্বামী আমাৰ আগৰ ভিডিঅ'ত তেওঁ যথেষ্ট সহায় কৰিছিল এতিয়া আমি যাব ওলাইছোঁ দৌল মন্দিৰলৈ য'ত ফাকুৱা উৎসৱ পালন কৰা হয় আৰু এতিয়া আৰম্ভ হৈছে ফটো ছেশ্যন সকলোবোৰ ব্যস্ত ফটো উঠাত এইবাৰ আমি নগাঁৱতে অৱস্থিত সুউচ্চ শিৱলিংগ চাবলৈ বুলি আহিলোঁ মন্দিৰত আগবঢ়াবলৈ বুলি মাহঁতে ধূপ চাকি কিনিলে আৰু এই যে শিৱলিংগাকৃতিৰ মহামৃত্যুঞ্জয় মন্দিৰ ভাগ নগাঁও জিলাৰ পুৰণি গুদামৰ কালাযোগীত মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথত অৱস্থিত আৰু ই গুৱাহাটীৰ পৰা প্ৰায় 120 কিলোমিটাৰ দূৰত অৱস্থিত এই মন্দিৰ নিৰ্মাণৰ কাম 2003 চনত
আচাৰ্য ভৃগুগিৰি মহাৰাজে আৰম্ভ কৰিছিল আৰু এই ঠাই তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্যগুৰু শুক্ৰাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহামৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি নীতি পালন কৰিছিল এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগুগিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল 2021 চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল আৰু স্থাপত্য শৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে 126 ফুট ওখ শিৱলিংগ আকাৰত নিৰ্মিত এই মন্দিৰভাগ পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগাকৃতিৰ মন্দিৰ ৰূপে স্বীকৃত এই মন্দিৰভাগৰ উদ্বোধন প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱেৰে কৰা হৈছিল য'ত যজ্ঞৰ বাবে 108 যজ্ঞকুণ্ড স্থাপন কৰা হৈছিল আৰু প্ৰায় 250 জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ কৰিবলৈ আহিছিল ইমানবোৰ ষ্টেপ বগাই গৈ আমাৰ সকলোৰে ভাগৰ লাগিছে কিন্তু দেহমনৰ যেন ফূৰ্তিৰ সীমা নোহোৱা হৈছে তাই ইমানেই ফূৰ্তি কৰিছে তাত খোজকাঢ়ি খেলি দৌৰি ক'ব নোৱাৰা হৈ গৈছে গোটেইজনী আৰু আমিও পৰিৱেশটো অকণমান আমেজ ল'লোঁ তাতে ফটোশ্বুটো কৰিলোঁ চবেই ফটো উঠিলোঁ ছোৱালী বহি ল'লে তাই ভাগৰ লাগিলেগৈ এতিয়া আৰু যিহেতু সন্ধিয়া লাগি আহিছে গতিকে ভাবিলোঁ আমি ইয়াৰ পৰা ওলাওঁ আৰু পিছফালে চাওকচোন ইমান ধুনীয়া হৈছে সন্ধিয়াৰ মহামৃত্যুঞ্জয় মন্দিৰভাগ চাৰিওফালে কেৱল লাইট আৰু লাইট খুব ভাল লাগিলে আপোনালোকেও যদি ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব